স্বাধীনতা দিৱসৰ এই শুভ ক্ষণত আপোনালোক সকলোকে মই পিন্দা সুকন্যাই আজিৰ এই ইণ্ডিপেণ্ডেন্স ডে স্পেচিয়েল ব্লগটোলৈ স্বাগতম জনাইছো। চৌপাশে উৎসৱমুখী পৰিৱেশৰ মাজত আহক আপুনি মই একেলগে মিলি উদযাপন কৰো স্বাধীনতা দিৱস অনলি অন বিন্দাছ সুকন্যা। প্ৰতি বছৰে স্বাধীনতা দিৱসৰ দিনটোত যেতিয়াৰ পৰা মই ইউটিউব চেনেলটো খুলিছো এটা ভিডিঅ' আপোনালোকলৈ প্ৰেৰণ কৰোঁ। প্ৰতিবাৰে আচলতে স্বাধীনতা দিৱসৰ এই বিশেষ দিনটোত এটা ভিডিঅ' প্ৰেৰণ কৰি খুব ভাল লাগে, কিন্তু এইবাৰ মোৰ আৰু বেছি ভাল লাগিছে, উৎসাহ দুগুণে বাঢ়িছে, কিয়নো এইবাৰ চৌপাশে মোৰ আশে পাশে থকা অঞ্চলবিলাকত স্বাধীনতা দিৱসৰ যি জোৱাৰ বা স্বাধীনতা দিৱস উদযাপন কৰাৰ যি উলহ মালহ দেখিছোঁ সেই উলহ মালহে মোক বাৰুকৈ আকৃষ্ট কৰিছে। আজিৰ এই দিনটোত আপোনালোকৰ লগত স্বাধীনতা দিৱসৰ এটা স্পেচিয়েল ব্লগ লৈ আচলতে মই ইয়ালৈ আহিছোঁ। আজি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমি যিহেতু যোৰহাটত থাকোঁ, গতিকে যোৰহাটত কেনেকৈ স্বাধীনতা দিৱসৰ বাবে সকলোৱে যা যোগাৰ চলাইছে, প্ৰত্যেকে কেনেকৈ নিজৰ চৌপাশ সজাইছে তাৰ কিছু দৃশ্যাংশ, আমাৰ টাউনখন কিমান ধুনীয়াকৈ সজাইছে সেয়া দেখুৱাব বিচাৰিছোঁ। প্ৰথমতে সেয়া চাই লওক। স্বাধীনতা দিৱসৰ উপলক্ষে এটা ফটোশ্বুট আছে যিটো মই আজি আৰম্ভ কৰিম, আৰু তাৰ প্ৰাক্ষণতে ভাবিলোঁ অকণমান বজাৰ আছিলে, গতিকে টাউনলৈ বুলি ওলাই যাওঁ। আৰু যাওঁতেই প্ৰথমেই ঘৰৰ পৰা ওলাই দেখিলোঁ এই মনোমোহা দৃশ্য। যেতিয়া আকাশত এনেধৰণে নিজৰ জাতীয় পতাকাখন উৰি থকা দেখোঁ, তেতিয়া অন্তৰ নিৰ্ভৃত কোণত থকা দেশ প্ৰেমৰ প্ৰতিটো ভাৱ চাগে আমাৰ সকলোৰে মনত উঠলি উঠে। কি ৰাজ্য কি দেশ, মুঠতে স্বাধীনতা দিৱস উদযাপনৰ বাবে সকলো সাজু হৈ উঠিছে। দোকান পোহাৰ সকলোতে মুঠতে এতিয়া তিনি বৰণীয়া এই পতাকাৰ ৰঙৰ বেলুন, বিভিন্ন ধৰণৰ সৰু সৰু বস্তু যেনে ধৰক ৰিষ্ট বেণ্ড, টি শ্বাৰ্ট, কি যে ওলোৱা নাই। চৌপাশে দেশপ্ৰেমমূলক গীত আৰু চৌপাশে মুঠতে মানুহৰ মনত দেশভক্তি। নেতিবাচক চিন্তাবোৰ আঁতৰাই ৰাখোঁ আহকচোন। আজি এই ইমান ধুনীয়া দিনটোৰ প্ৰাক্ষণত অকণমান ইতিবাচক চিন্তাকে কৰোঁ। এনেকুৱা এটা উৎসৱমুখী পৰিৱেশ আগতে হয়তো আপুনি মই দেখা নাছিলোঁ। মই স্পষ্টভাৱে কথা কোৱা মানুহ, মই কিন্তু দেখা নাই। আটাইতকৈ ডাঙৰ কথাটো হৈছে আমাৰ সকলোৰে জীৱনত এই 15 আগষ্টৰ দিনটোক লৈ কিমান ভয় আৰু সংশয় থাকে, সেয়া আপুনি মই আলোচনা কৰোঁ বা নকৰোঁ, কওঁ বা নকওঁ, সকলোৱে জানো। কিন্তু এই ভয় সংশয়বোৰক আঁতৰাই মুকলি মনে যে আজি সকলো ওলাই আহিছে, সকলোৱে একত্ৰিত হৈ ঘৰে ঘৰে এখন নিজৰ পতাকা উত্তোলন কৰিছে, কিমান ভাল লগা এটা অনুভৱ নহয়নে? এতিয়া মাত্ৰ মনত এটাই আশা, যেনেধৰণে এই পতাকাখন আকাশত উৰিছে ঠিক তেনেদৰে আমাৰ মনবোৰো উৰকচোন। আমি সকলোৱে চিন্তাবোৰো এনেকৈ মুকলিকৈ কৰোঁচোন। ভাল ভাল চিন্তা, ভাল ভাল কামেৰে আমি আমাৰ দেশখনক আগুৱাই লৈ যাওঁচোন বলো। আচ্ছা, যি কি নহওক, সেইখিনি আছিলে চিন্তাৰ কথা। এতিয়া কামলৈ আহোঁ। মই ইণ্ডিপেণ্ডেন্স ডে স্পেচিয়েল বুলি এটা খুব সুন্দৰ ফটোশ্বুট কৰিছিলোঁ, আৰু কামৰ মাজেৰে যিহেতু এগৰাকী শিল্পী হিচাপে মই মোৰ এই বিশেষ দিনটো উদযাপন কৰিম, গতিকে ভাবিলোঁ অকণমান আপোনালোকৰ লগতো ইয়াৰ কিছু দৃশ্য শ্বেয়াৰ কৰোঁ। আজি এই শ্বুটটোৰ কনচেপ্ট, ডিজাইন আৰু মেকআপৰ কাম কৰিছে জ্ঞানে, মোৰ খুব মৰমৰ ভাইটি, আৰু লগতে কেমেৰাৰ কাম কৰিছে ভিডিঅ'গ্ৰাফী আৰু ফটোগ্ৰাফী দুয়োটাই জিতু পৰ্ণয়। খুব ধুনীয়া কাম কৰে, দুয়োজনকে কেতিয়াবা কিবা কামত যোগাযোগ কৰিব পাৰে। অতি শীঘ্ৰে ফেচবুক, ইনষ্টাগ্ৰামত মই ৰিলছ, ফটোজ এইবোৰ আপলোড কৰিম, চাব। আচ্ছা, যি কি নহওক, কাইলৈ যিহেতু স্বাধীনতা দিৱস, ভাবিছোঁ খুব সুন্দৰকৈ দিনটো উদযাপন কৰিম, আৰু তাৰ বাবে কিছু প্লেন হাতত লৈছোঁ। কাইলৈ এটা বিশেষ ঠাইলৈ যাম, ব্লগ বনাম, আপোনালোককো দেখুৱাম। স্বাধীনতা দিৱসৰ এই সুন্দৰ ক্ষণত মই বিচাৰোঁ আপোনালোক প্ৰত্যেকেই স্বাধীনতা দিৱস উদযাপন কৰক। সকলোৱে একেলগে মিলি ভোজ ভাত খাওক, সকলোৱে দেশপ্ৰেমমূলক গীত শুনক, অনুষ্ঠানত অংশগ্ৰহণ কৰক, নিজৰ ঘৰে ঘৰে নিজৰ সকলোৰে মৰমৰ হেঁপাহৰ দেশখনৰ প্ৰতি শ্ৰদ্ধা জনাই জাতীয় পতাকা এখন উত্তোলন কৰক। কিন্তু তাৰ পিছত আৰম্ভ হ'ব আপোনালোকৰ আটাইতকৈ ডাঙৰ দায়িত্ব, কি জানেনে? এই যেনেকৈ সোণৰ বস্তু এটা হওক বা মূল্যৱান আপোনাৰ জীৱনৰ কিবা ৰত্ন হওক বা বহুমূলীয়া তেনেকুৱা কিবা বস্তু হওক, সেই বস্তুবোৰ জানো আপুনি ৰাস্তাই ঘাটে য'তে ত'তে দলিয়াই নেপেলায়? তেনেহ'লে এইবাৰো আপোনালোকৰ হাতত পৰিলে এটা গধুৰ দায়িত্ব। এইবাৰ আমি চৌপাশে ইমানবোৰ জাতীয় পতাকা উত্তোলন কৰিছোঁ, জাতীয় পতাকা জেগাই জেগাই ৰাখিছোঁ, থৈছোঁ। গতিকে এই পতাকাসমূহক সঠিক ঠাইত সংৰক্ষণ কৰি ৰখাটো কিন্তু আমাৰ দায়িত্ব। গতিকে স্বাধীনতা দিৱসৰ পিছৰ মুহূৰ্তত এই পতাকাসমূহক কেনেকৈ ৰাখিব, হেঁপাহেৰে মৰমেৰে যত্ন কৰি ৰাখিব, সেয়া কিন্তু এতিয়াই চিন্তা কৰক। ক'তো যাতে আমাৰ শ্ৰদ্ধাৰ, আমাৰ মৰমৰ এই হেঁপাহৰ প্ৰতীক চিহ্ন পৰি নৰয়, সেয়া কিন্তু মনত ৰাখিব। নতুন এটা ব্লগত পুনৰ লগ পাম। আজিলৈ এৰিছোঁ। স্বাধীন হৈ থাকক গোটেই জীৱন, স্বাধীন হৈ থাকক আপোনালোকৰ মন।
तुझसे दिल कुर्बान है, ए वतन महबूब मेरे, तुझ पे दिल कुर्बान है। हम जिएंगे और मरेंगे ए वतन तेरे लिए, दिल दिया है जान भी देंगे ए वतन तेरे लिए। ए मेरे वतन के लोगों, जरा आँखों में भर लो पानी, जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। आई तू की है रे पूजी में, आई टूर सौरने दुखानी, आयो की है रे पूजी में तू, आयो जियोन दी पूजी में तू। ए वतन मेरे वतन, ए वतन मेरे वतन, ए वतन वतन मेरे आबाद रहे तू, मैं जहाँ रहूँ जहाँ भी याद रहे तू। ए वतन मेरे वतन, ए वतन मेरे वतन, तू ही मेरी मंजिल है पहचान तुझी से, तू ही मेरी मंजिल है पहचान तुझी से। पहुँचो मैं जहाँ भी मेरी बुनियाद रहे तू, पहुँचो मैं जहाँ भी मेरी बुनियाद रहे तू। ए वतन मेरे वतन, ए वतन मेरे वतन, तुझ पे कोई गम की आँच आने नहीं दो, तुझ पे कोई गम की आँच आने नहीं दो। कुर्बान मेरी जान तुझ पे शान रही दो, कुर्बान मेरी शान तुझ पे जान